Hello everyone, welcome to Mom and Daughter channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমি ভালে আছো। আজি আমি এফালে যাবলৈ ওলাইছো মানে আজি মোৰ ভতিজাজনীৰ শান্তি বিয়া। সেই কাৰণে আমি বিয়া খাবলৈ যাব ওলাইছো। আৰু মাক ভালকৈ দেখাও আপোনালোকক। এয়া মা। আজি চাই থাকিব আজি বিয়া ঘৰৰ অকণমান কিবা এটা পাৰো যদি দেখাম আপোনালোকক। আপোনালোকেও চাই থাকিব আৰু সহযোগ কৰিব আগলে ভিডিঅ'টো কি হয় গৈ থাকো আৰু ক'বচোন দে আজি বিয়াখন কেনেকুৱা দেখিলে মানে সজোৱা মেলাটো। সো গাইজ এতিয়া আমি যাম বিয়া ঘৰলৈ তো আপোনালোকক দেখাই আছো কি কৰোঁ আৰু চবলক চাই থাকোঁ। গাইছ এয়া খুৰী ঘৰত মানে এয়া আমাৰ ডাঙৰ খুৰী ঘৰত তাৰপিছত ইয়াতো তাৰমানে ভতিজাকেইজনীও ওলাইছে কেঁচুৱা সহ এয়া এতিয়া আমি বিয়ালৈ যাব ওলাইছোঁ আটাইখিনি কণমানিজনী চকুকেইটা চাফা কৰি দিছে তাই। এতিয়া এয়া আমি খুৰী ঘৰৰ পৰা বিয়া ঘৰলৈ ওলাইছোঁ। এয়া আপোনালোক সকলো ঘূৰক এইফালে চাওক এয়া আমাৰ বিয়া খাবলৈ ওলাইছে ভতিজা এজনী হৈছে ভতিজা বোৱাৰী এইটো হৈছে ভাগিন মানে আৰু এয়া আমাৰ মাইনাজনী এয়া এতিয়া আমি বিয়া ঘৰত পালোহি আৰু এয়া ইমান ধুনীয়াকৈ সজাইছে দেখি মনটো ভাল লাগি গৈছে। মানুহ ঢেৰ হৈছে বাকীকণ দেখাব পাৰিম নে নোৱাৰিম চাব লাগিব। অলপ সময় পিছতে এতিয়া আমি খাবলৈ আহিছোঁ আৰু এয়া মাছ ভাত এতিয়া আমাৰ সৰু খুৱাইছে আৰু কিবা কিবি খুৱাইছে আৰু এয়া আমাৰ সৰু খুৰা ঘৰ এই দুজনী ভতিজা তাৰপাছত এয়া ভাইটি তাৰপৰা এয়া আৰু আমাৰ এইফালে আকৌ আমাৰ এই কেঁচুৱা মাকক দেখিয়ে থাকে বাৰু আৰু এটা ভিডিঅ' ওলাইছে বাৰু এয়া বিয়া খাবলৈ আহি এজনী আমাৰ আটাইতকৈ সৰু খুৰী হাতটোকে দিয়ক দাঙি তাৰ পাছত এইজনী হৈছে ডাঙৰ ভতিজা দেই ভালকৈ ওলোৱা নাই এইজনী আমাৰ ডাঙৰজনী একেবাৰে সৰু খুৰা ডাঙৰজনী ভতিজা তাৰপাছত এইজনী একেবাৰে সৰুজনী ওপৰত মানে একদম তিনিজনী এইজনী তাৰপৰা এইটো আমাৰ ভতিজা তাৰপাছত আৰু একদম মেইন গৰাকী আছে দেই একেবাৰে কিটচেনত উঠাবই লাগিব নহ'লে নহ'ব এয়া আমাৰ ভতিজা বোৱাৰী। এয়া আমাৰ কইনাজনী DSLRটো ডকুমেণ্ট ফটো মাৰিলোঁ তাইৰ লগত এয়া আজি আৰু বিশেষ ভিডিঅ' বনোৱা নহ'ল ভাবিছোঁ এনেকৈ পাৰ কৰিলোঁ ভাবিছোঁ বোলো আজি ছোৱালীয়ে ৰিলছ বনাই এইবোৰ যে কৰি ফুৰে তাৰে বোলো দুটামান আপলোড কৰোঁ বুলি ভাবিছোঁ আপোনালোকে চাব কেনেকুৱা পায় জনাব। सैया ने देखा ऐसे 1 मिनट मेरा सैया तो मेरी ओर देखता ही नहीं। करना चाहती राइड मैं भी बैठा मस्ती में खड़ी है बिहाइंड तो फिर आग हाथ में हाथ जो दे गया चलूं मैं जहाँ जाए तो गाय में तेरी माए अब दूर तुझसे जाना जो तू मेरा हमदर्द। সো গাইজ এতিয়া আমি ওপৰলৈ যাম মানে মায়ে কাপোৰযোৰ ৰ'দত দিবলৈ আছে অথনি কাপোৰ কানি মেলিলোঁ কিন্তু পাহৰি থাকিলোঁ কাপোৰযোৰ ৰ'দত দিবলৈ চ এতিয়া গৈ আছোঁ মা গৈ আছে আৰু এতিয়া মই গৈ আছোঁ। অথনি এয়া কাপোৰ মেলিলোঁ তাৰপাছত এয়া মায়ে কাপোৰ মেলি আছে
ইয়াত মই এয়া আৰু এটা স্পেচিয়েল বস্তু দেখাওঁ আপোনালোকে চাব পাৰে ইয়াক বহুতেই গুটি দি থোৱা আছে আপোনালোকে চাই থাকিব দেখুৱাই থাকিম যেতিয়া ডাঙৰ হ'ব আপোনালোকক গুটি দি থোৱা আছে এনে গজা নাই বাৰু এয়া আমাৰ বাৰীত তামোল লাগিছে আৰু ঢেৰ গছ গছনি আছে এয়া আজি ৰ'দ পুৰা ওলাইছে দেই মজা লাগে আজি পুৰা ৰ'দ দিছে কৈছোঁ নহয় মই আজি মানে ইমান ধুনীয়া ৰ'দ দিছে মানে কৈছোঁ নহয় কাম কৰি 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 একেবাৰে হেৰি হৈ গৈছেগৈ কাপোৰ ধোৱাৰ পৰা আদি কৰি ঘৰ চাফা কৰালৈকে এইবোৰ কৰি এনেও ৰ'দ দিলে মনটোও ভাল লাগে বহুত দিনৰ মূৰত এই 3 দিন লাটতে ৰ'দ দিছে আৰু বাকী আৰু কি কৰিম ভাবিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব অন্য ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ বাই